নমস্কাৰ, মই টিনা আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম। ভাবিছোঁ এতিয়াৰে পৰা ভিডিঅ'বোৰ মোৰ ডেইলি লাইফৰ ওপৰত বনাম। সেয়েহে ৰাতিপুৱা শুই উঠিয়ে ধুনীয়াকৈ বিছনাখন ঠিক কৰি ব্ৰাছ কৰি ল'লো। তাৰ পাছত ধুনুৱে ফ্ৰাইড ৰাইচ বনাইছিলে, সেই ফ্ৰাইড ৰাইচ অলপো খালো। এতিয়া আপোনালোকে ভাবিছে চাগে ধুনু কোন? ধুনু মোৰ ভণ্টি হয়। ভিডিঅ'বোৰ বনাওঁ যদিও এতিয়ালৈকে এক্সপাৰ্ট হোৱা নাই, সেয়েহে হয়তো কিবা ভুল-ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিব দেই। তাৰ পাছত দুপৰীয়া খাবলৈ বেঙেনা ফ্ৰাই কৰিলো। ভাত পানী খাই লৈ প্ৰিণ্ট আউট এটা উলিয়াবলৈ আহিলো। তাৰ পৰা সন্ধিয়া লাগিল কেক বনাবলৈ, মানে কেকৰ অৰ্ডাৰ এটা আছিলে। সেয়েহে ভণ্টি আৰু মই দুইজনীয়ে লগ লাগি কেক বনাবলৈ ললো। আৰু এয়া মায়ে মাছ বাছি আছিল। ভিডিঅ'ত দেখিছেই নহয় দেউতাই মাছ মাৰিছিলে, সেয়ে। আৰু এইফালে আমাৰ কেক হৈয়ে গ'ল। দেখিছে নহয় ইমান ধুনীয়া হৈছে। কাৰোবাক লাগিলে বাৰু জনাব দেই, আমাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। সন্ধিয়া মাহঁত এফালে ওলাই গৈছিলে, সেয়েহে ভাবিলো ভাতকেইটা মই বনাই থওঁ। ঘৰৰে ওলকবি আছিলে, ভাবিলো আজি ওলকবিৰ আঞ্জাকে বনাওঁ। তাৰ পাছত ভজা মাছেৰে ধুনুৱে চাটনি বনালে। এতিয়া আমি খাওঁ দেই, আকৌ কাইলৈ লগ পাম। আজিলৈ বাই।